নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি নাহৰতি থানলৈ আহিছোঁ। চ' নাহৰতি থানৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰিব। আপোনালোকক নাহৰতি থানৰ সম্পূৰ্ণ দৃশ্য দেখুওৱাৰ আগতে আমি ৰাংচিলিৰ পৰা নাহৰতি থান অভিমুখে যি যাত্ৰাত আহিছিলোঁ তাৰ কিছু দৃশ্য আপোনালোকৰ আগত অৱগত কৰাব বিচাৰিছোঁ। আমি যাত্ৰাত আহি থাকোঁতে ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থাকোঁতে যি সেউজীয়া পৰিৱেশৰ মাজেৰে আমি আহিছিলোঁ সেয়া দেখি সঁচাই মুগ্ধ হৈ পৰিছিলোঁ। সেউজীয়া গছবোৰ দেখি আমাৰ মন পুলকিত হৈ উঠিছিল। ৰাস্তা ইমান ভাল নাছিল যদিও আমাৰ যাত্ৰা অব্যাহত ৰাখিছিলোঁ। বাটৰ কাষৰ গছ-গছনিবোৰে আমাৰ যাত্ৰাক আৰু মধুময় আৰু সুন্দৰ কৰি তুলিছিল। পুৱাৰ বায়ুৱে আমাক এক নতুনত্বৰ সুবাস দিছিল। আমাৰ যাত্ৰাৰ পথত আমি বহুতো ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাইছিলোঁ। সেয়া আপোনালোকৰ আগত অৱগত কৰাটো আমাৰ বাবে সম্ভৱপৰ নহ'ল। প্ৰায় ২.৫ ঘণ্টা যাত্ৰাত কালছোৱাত আমি বহুতো অভিজ্ঞতা পাৰ কৰি আহিছিলোঁ আৰু অৱশেষত আমাৰ গন্তব্যস্থানত আমি উপনীত হৈছিলোঁ। থানখনত বহুতো মানুহে, বহুতো ভক্তই থানখনত সমাগম হোৱা দেখা গৈছে। ভক্তপ্ৰাণ ৰাইজে মূল নামঘৰ ভাগতো সহায় আগবঢ়াই ভাগৱত পাঠ কৰি গুৰুজনাক ওচৰত প্ৰাৰ্থনা জনাই তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল। সত্ৰখনৰ চাৰিওফালে মানুহৰ ভিৰ দেখিবলৈ পোৱা গ'ল। মূল নামঘৰ ভাগৰ মুখৰ অংশত এটা পুখুৰীও দেখিবলৈ পোৱা গ'ল, যি পুখুৰী আজিও জীপাল হৈ আছে। সত্ৰখনৰ চাৰিওফালে গছ-গছনিৰে আৱৰি আছে, যাৰ ফলত সত্ৰখনক এক নতুনত্বৰ মাত্ৰা প্ৰদান কৰি আহিছে। সত্ৰখনত বান্দৰৰ সংখ্যা যথেষ্ট, যাৰ বাবে ভক্তপ্ৰাণ ৰাইজে বিশ্বাস কৰে যে বান্দৰক কল বা বিস্কুট খোৱালে মানুহৰ মনৰ বাঞ্ছা পূৰ্ণ হয়। মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ সমাধিস্থলখনত উপস্থিত হৈ সঁচাই এক দুখৰ অনুভৱৰ সৃষ্টি হ'ল। যিজন গুৰুৱে আমাক ধৰ্ম প্ৰচাৰ কৰিছিল, আজি তেওঁ আমাৰ মাজৰ পৰা বিলীন হৈ গুচি গ'ল। কিন্তু এটা কথা ভাবি আমাৰ সঁচাই ভাল লাগে যে তেওঁ আমাৰ মনত সদায় আছে আৰু এই সত্ৰখনলৈ আহি তেওঁৰ উপস্থিতি একান্তভাৱে উপলব্ধি কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নাহৰতি থানখনৰ সম্পূৰ্ণ দৃশ্যৰ বিষয়ে জনাব চেষ্টা কৰিলোঁ। কিবা যদি ভুল ত্ৰুটি হৈছে তেন্তে ক্ষমা কৰি দিয়ে যেন, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।